हेलो फ्रेंड्स केতিয়াबा আপোনাৰ ল্যাপটপত বা কম্পিউটাৰত ওয়াইফাই তো কাম নিদিয়া হয় এই ওয়াইফাইৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি আজি আমি তাকে চাওকচোন মই ইয়াতে টিপি আছো ইউটিউবটো খুলিব চেষ্টা কৰি আছো অনে নহয় বস্তুটো ইটো কিহৰ কাৰণে হৈছে ওয়াইফাই প্ৰবলেম হোৱাৰ কাৰণে হৈছে মোৰ নেট ঠিকে আছে তো আহকচোন বন্ধুসকল চাও এই প্ৰবলেমটো কেনেকৈ সলভ কৰিব পাৰি দিস পিচিত যাব দিস পিচিত যাই আপুনি राइट क्लिक करिब राइट क्लिक करी एटु मैनेज ऑप्शन तो क्लिक करिले हल अलप टाइम लागिसे आइसे तार पिছত एनेका धৰণৰ এখন উইন্ডো খোল খাব এই উইন্ডোখন মই ডাঙৰ কৰি লৈছো এনেকা উইন্ডোখন খোল খোৱাৰ পিছত আপোনাৰ ইয়াতে লেফট সাইডত এখন সৰু লিষ্ট ওলাইছে নে তাৰে যে ডিভাইস ম্যানেজমেন্ট অপশন ডিভাইস ম্যানেজাৰ অপশনটো আছে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত এখন হোফালৰ দিকে এখন লিষ্ট ওলাব ইয়াত চাওক ইয়াতে আপুনি এই যে নেটৱৰ্ক এডাপ্টাৰস ইয়াতে ক্লিক কৰিব কৰি ইয়াতে বহুত কিটা অপচন আছে কিবা কিবি ইয়াৰে আপোনাৰ এইটো থাৰ্ড যেটো কোৱালকম এথ্ৰস কিবা এনেকুৱাকে লিখা আছে আৰু ওয়াইফাই এডাপ্টাৰ বুলি লিখা আছে ইয়াতে ক্লিক কৰি এই ওপৰত যে ৰেড ক্ৰস আছে হেতুত ক্লিক কৰি দিয়ক ক্লিক কৰি দিলে আনইনষ্টল বুলি আহিব আনইনষ্টল কৰি দিলে হল ভয় খাব নালাগে এটা আনইনষ্টল হৈ না যায় ই আকৌ ঘূৰি আহিব আমি গম পামে অলপ পিছত এই তাৰ পিছত যে দেখিছে এই এনেকুৱাকে এই সৰু এটো যে বাটনটো এটোত ক্লিক কৰি দিলে হল এটোত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ হে আহি গল দেখিছে নে আকৌ নেটৱৰ্ক এডাপ্টাৰ এইটো যে অপচনটো এটো আহি গল গতিকে আপোনাৰ ওয়াইফাই প্ৰবলেমটো নিশ্চয় এনেকৈ সলভ হৈ যাব তাৰ পিছত আপোনালোকে কি কৰিব কাটি দিব পাৰে এতিয়া অপচন চাও মোৰ প্ৰবলেমটো সলভ হল নে নাই এইটো মই ব্ৰাউজাৰটো অন কৰিছিল এতিয়াটো অনে হোৱা নাছিল এতিয়া ক্লিক কৰি চাও ৰবচোন টেকনো গেমাৰ্ছৰ ভিডিও অন কৰিছো চাও ইউটিউব চাই আছিলো এতিয়া ওয়াইফাই কাম নেটা হৈছে আচ্ছা অলপ স্লো নেটটো মানে মই মোবাইলৰ পৰা হটস্পট দি কিনে চলাই আছো তো এই কাৰণে অলপ স্লো আৰু নেটটো বাকি যি ন কাম দিছে গতিকে আপোনালোকে যেতিয়া কেতিয়াবা ওয়াইফাই কাম নিদিয়া হয় তেতিয়াহলে এইটো কৰি চাব নিশ্চয় আপোনালোকৰ ওয়াইফাইটো কাম দিব আৰু যদি এইটো কৰাৰ পিছত আপোনালোকৰ কাম নিদিয়ে হয়তো কিবা হাৰ্ডওয়্যাৰ প্ৰবলেম হ'ব পাৰে সো এইখিনিয়ে আছিল আজিৰ ভিডিওটোত বাই বাই বন্ধুসকল